আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম আদাৰ উপকাৰিতাৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আদাৰ টুকুৰা বা ৰসৰ সৈতে নিমখ মিহলাই সেৱন কৰক, বমি ভাৱ নোহোৱা হয়। আদা, ক'লা নিমখ, নেমুৰ ৰস একেলগে খালে পেটৰ গেছ আৰু অজীৰ্ণ নিৰাময় হয়। 2 কাপ পানীত 2 ইঞ্চি আকাৰৰ আদাৰ টুকুৰা উতলোৱা পানী খালে বুকুৰ জ্বলা পোৰা এচিডিটি আঁতৰ হ'ব। গৰ্ভৱতী মহিলাৰ পুৱা বেলা হোৱা বমি ভাৱ নিৰাময়ত আদা হ'ল উপকাৰী। মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষ উপশম ঘটায়। বৃহৎ আন্ত্ৰৰ কৰ্কট ৰোগত সুৰক্ষা আগবঢ়ায়। স্তনৰ কেঞ্চাৰ, পেনক্ৰিয়াছৰ কেঞ্চাৰ আৰু অভেৰীৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। এণ্টি ইনফ্লেমেটৰী গুণৰ বাবে আদাই গাঁঠিৰ আৰু হাড়ৰ বিষ কমায়। নানা ধৰণৰ বাত আৰু অষ্টিঅ'আৰ্থ্ৰাইটিছৰ চিকিৎসাত আদা খাবলৈ আৰু ইয়াৰ তেল মালিচ কৰিব পৰামৰ্শ দিয়া হয়। দৈনিক 2 গ্ৰাম আদা 10 বাৰ দিনলৈ খালে মাংসপেশীৰ বিষ নিৰাময় হয়। আদাৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই সেৱন কৰিলে মেদবহুলতা আঁতৰ হয়। নিয়মীয়া আদাৰ সেৱন কৰিলে উপকাৰী কলেষ্টৰেল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ হ্ৰাস পায়। তেজৰ নলীত চৰ্বি জমা হ'ব নিদিয়ে। আদাই মুখৰ অপকাৰী বেক্টেৰিয়া বিনাশ কৰে। দাঁতৰ আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাত আদা সহায়ক। যিকোনো শাৰীৰিক দুৰ্বলতা আৰু মানসিক অৱসাদ আদাৰ ৰস খালে আঁতৰ হয়। শৌচ-কচা আঁতৰাবলৈ আদা, আজৱাইন, নেমুৰ ৰস, ক'লা নিমখ মিহলাই খালে উপকৃত হয়। পাইলছৰ ৰোগীৰ বাবে আদা উপকাৰী, কিয়নো ই শৌচ খৰচা কৰাত সহায় কৰে। আদাৰ প্ৰলেপ জুইয়ে পৰা অংশত লগালে সোনকালে বিষ আৰু ঘাৰ উপশম ঘটে। আদাৰ তেল মিহলোৱা গৰম পানীৰে গা ধুলে গাৰ বিষৰ উপশম ঘটে।